বন্ধুসকল, আজি মই উপস্থিত হৈছোঁ চিতলমাৰীত, য'ত আজিৰে পৰা প্ৰেচিডেন্সি ক্লাবৰ সৌজন্যত আৰম্ভ হ'ব নাইট ক্ৰিকেট টুৰ্ণামেণ্ট। আৰু আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত আজিৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে মুখ্য আকৰ্ষক উপস্থিত আছে নাহিদ আফ্ৰিন। সন্তুক পিছতে নাহিদ আফ্ৰিনৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। মই সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সৈতে বৰ্তমান আছে কৌশৰ আহমেদ। কৌশৰ আহমেদৰ পৰা মই আজিৰ এই খেল সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ। ইমান এটা ভিতৰুৱা জেগা, পিছপৰা, যোগাযোগ যাতায়াতৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত পিছপৰা, কিন্তু তেনে ক্ষেত্ৰত ইমান ডাঙৰ এটা আয়োজন, নাইট ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন, সাধাৰণ কথা নহয়, কি ক'ব? নিশ্চয় এয়া চিতলমাৰী প্ৰেচিডেন্সি ক্লাবৰ ফালৰ পৰা এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। ইমান পিছপৰা এটা অঞ্চলত এনেকুৱা এটা বৃহৎ পদক্ষেপ, এটা হিউজ বাজেটৰ এখন খেল নাইট ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন তেখেতসকলে কৰিছে। গতিকে তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সামান্য সময় আগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰে সুপৰিচিত নাহিদ আফ্ৰিনে আহি সংগীতানুষ্ঠান কৰি গৈছে। কেইটামান জনপ্ৰিয় গীতেৰে তেখেতে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া টছৰ কাম সম্পন্ন কৰা হৈছে আৰু উদালিয়ে টছত জয়ী হৈ প্ৰথমতে বলিং কৰাৰ সিদ্ধান্ত লৈছে। আৰু ইফালে দৰ্শক প্ৰায় 5,000ৰ ওপৰত দৰ্শক একত্ৰিত হৈছে আৰু দৰ্শক বৰ আনন্দিত হৈছে নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠানত। আৰু খেলখন চাবলৈ সকলোৱে ৰ লাগি চাই আছে আৰু আশা কৰোঁ অতি কম সময়ৰ ভিতৰতে খেলখন আৰম্ভ কৰিব আৰু আপোনালোক আমাৰ লগত তাকক সংযোগ হৈ যাতে খেলখন উপভোগ কৰিব পাৰে। আপোনালোকে যদি এনে পৰ্যায়লৈ আমাক লৈ যাব বিচাৰে, তেতিয়াহ'লে আজিৰ প্ৰগ্ৰামটো অৰ্থাৎ নাহিদ আফ্ৰিনৰ প্ৰগ্ৰামটো আমি ইয়াতে সমাপ্ত কৰি দিম। একেবাৰে স্পষ্ট কৰি নাহিদ আফ্ৰিনৰ প্ৰগ্ৰামটো আমি ইয়াতে সমাপ্ত কৰি দিম।